তেখেত তেখেতৰ নাম কৰণ ডেকা হয় আৰু তেখেতে এই প্ৰতিষ্ঠানটোৰ লগত যোৱা 5 বছৰ ধৰি জড়িত হৈ আছে। তো এজ এ অনাৰ হিচাপে তেখেতে আপোনালোকৰ লগত আছে। যিকোনো আপোনালোকে ছাৰ্ভিচ লাগে, যিকোনো সহায় লাগে তেখেতে আপোনালোকক কৰিব, টেম্পৰি মাইণ্ড। তাৰপিছত তেখেতকতো আপোনালোকে চিনিয়ে পায়, তেখেতৰ নাম হৈছে ৰাজকুমাৰ ডেকা। এই প্ৰতিষ্ঠানটোৰ লগত 4 বছৰ ধৰি জড়িত হৈ আছে আৰু তেখেত ৱেলনেছ কোচে হৈ ইয়াৰে আৰু গোটেইখিনি ধৰক স্বাস্থ্য ৰিলেটেড যিখিনি আপোনালোকক লাগে তেখেতেও আপোনালোকক সহায় কৰিব পাৰিব। তাৰপিছত তেখেতৰ নাম হৈছে পুৰবী কলিতা, ডিমৌ। তেখেতৰ ঘৰ ডিমৌত হয় আৰু এই প্ৰতিষ্ঠানটোৰ লগত 3.5 বছৰৰ পৰা জড়িত হৈ আছে আৰু তেখেতো ৱেলনেছ কোচ হয় আৰু এজ এ কোচ তেখেতৰ দায়িত্ব আছে যিমানখিনি মানুহে এটা ভাল স্বাস্থ্য দি বা ভাল ছাৰ্ভিচ দি সহায় কৰিব। তাৰপিছত তেখেতক বাইদেউ চিনি পায়, ইয়াতে থাকে, ইয়াৰে বাসিন্দা হয়। আইভি কলিতা নে বাইদেউ বৰুৱা কলিতা, আচ্ছা। তো আইভি কলিতা তেখেতৰ নাম। এই প্ৰতিষ্ঠানটোৰ লগত এই অৰ্গেনাইজেশ্যনটোৰ লগত তেখেতে যোৱা 2 বছৰৰ পৰা জড়িত হৈ আছে আৰু যিখিনি আপোনালোকক কৰিব লাগে যিখিনি বেছি তেখেতেতো আমাক কৈ আছে যে ছাৰ মই এইটো এক্সাৰচাইজৰ পৰা, তো তেখেতে এক্সাৰচাইজৰ পৰা এভৰিথিং আদি কৰি গোটেইখিনি তেখেতেও মানে এক্সপিৰিয়েঞ্চ হয়, গোটেইখিনি তেখেতে জানে। যিকোনো সহায় লাগে তেখেতক যাতে পাব যোগাযোগ কৰিব পাৰে। তাৰপিছত তেখেতৰ নাম হৈছে উষাৰাণী বাইদেউ, তেখেতৰ ঘৰ বাৰিষাত হয়। তো এই প্ৰতিষ্ঠানটোৰ লগত যোৱা 2 বছৰৰ পৰা মোটামুটি জড়িত হৈ আছে আৰু তেখেতেও ইয়াৰ পৰাই কাম কৰিব আৰু তেখেতকো ইয়াতে পাব। আপোনালোকে যিকোনো সহায় লাগে তেখেতক মানে বিচাৰিলে পাব। তাৰপিছত তেখেতৰ নাম প্ৰাঞ্জল হয়, ঘৰ মদনপুৰত হয় আৰু এই প্ৰতিষ্ঠানটোৰ লগত যোৱা 3.5 বছৰৰ পৰা জড়িত হৈ আছে আৰু গোটেইখিনি যিখিনি বেছিক কাম সেইখিনি হয় তেখেতক, গোটেইখিনি তেখেতে জানে। কিবা সহায় লাগে, কিবা সহযোগিতা লাগে, এই গোটেইকেইজনে আটাই মিলি পেলাই এজ এ টিমত কাম কৰি আছে আৰু টিমত নেক্সট ড্ৰিম ৱৰ্ক।